নমস্কাৰ আমাৰ নতুন ইউটিউব চেনেল আমাৰ শৌকলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এই চেনেলটোৰ জৰিয়তে আমি অতি কম সময়তে আৰু অতি কম সামগ্ৰীৰে কেনেকৈ বিভিন্ন ধৰণৰ ৰেচিপি বনাব পাৰি সেইসমূহ আপোনালোকক দেখাম বুলি ভাবিছোঁ যিহেতু আমি হোষ্টেলত থাকোঁ আৰু সময় সুবিধা পালে মাজে মাজে আমি বিভিন্ন ধৰণৰ ৰেচিপি বনাই থাকোঁ গতিকে ভাবিলোঁ আপোনালোককো দেখাওঁ কিছুমানৰ সুবিধা হ'ব আজি আমি আমাৰ চেনেলটিৰ প্ৰথম ভিডিঅ'টো বামলা অৰ্থাৎ ড্ৰাই ফিছ ৰেচিপিৰে আৰম্ভ কৰিবলৈ বিচাৰিছোঁ কেনেকৈ প্ৰস্তুত কৰে ভিডিঅ'টো আপোনালোকে চাই যাওক প্ৰথমে আমি তিনটা বামলা লৈছোঁ আৰু সেই বামলা তিনটা এখন ছুৰীৰ সহায়ত কাটি লৈছোঁ বামলা কেইটাৰ মাথাৰ অংশখিনি পেলাই থৈ আমি গাৰ অংশখিনি ৰাখি থৈছোঁ বামলাখিনি ভালদৰে পৰিষ্কাৰ কৰি লোৱাৰ পাছত এটা পাত্ৰত হাই ফ্লেমত বামলাখিনি বইল কৰি লৈছোঁ বামলাখিনি বইল হোৱাৰ পাছত তাৰ মাজৰ অংশত থকা কাঁইটখিনি আঁতৰাই পেলাইছোঁ বামলাখিনি আমি যিখিনি পানীত বইল কৰিছিলোঁ সেই পানীখিনি আমি আছুতীয়াকৈ ৰাখি থৈছোঁ প্ৰয়োজন অনুসৰি সেইখিনি আমি ব্যৱহাৰ কৰিম এতিয়া এখন কেৰাহীত আমি মিঠাতেল দিছোঁ আৰু মিঠাতেলখিনি গৰম হোৱাৰ পাছত আমি তাত কেইফুটামান নহৰু দিছোঁ নহৰুখিনি অলপ ৰঙচুৱা হোৱাৰ লগে লগে আমি তাত পিঁয়াজ দিছোঁ আৰু পিঁয়াজখিনিও ৰঙচুৱা হোৱালৈ ভাজি থাকিম আৰু লগতে তিনটা কেঁচা জলকীয়া আমি দি দিছোঁ গোটেইখিনি ভালদৰে লৰাই লোৱাৰ পাছত বামলাখিনিও আমি কেৰাহীখনতে দি দিছোঁ পুনৰবাৰ আমি গোটেইখিনি সামগ্ৰী ভালদৰে লৰাই লৈছোঁ অলপমান ভাজি লোৱাৰ পিছতে আমি সোৱাদ অনুযায়ী নিমখ দিছোঁ ইয়াৰ পিছতে আমি অলপমান হালধি আৰু কালাৰৰ বাবে কাশ্মীৰী মিৰ্চি পাউডাৰ দিছোঁ গোটেইখিনি অলপ লৰাই লৈছোঁ এতিয়া আমি বামলাখিনি লো ফ্লেমত ৰাখিছোঁ আগতীয়াকৈ আমি বামলা বইল কৰোঁতে যিখিনি পানী থৈ দিছিলোঁ সেই পানীখিনি ইয়াত আমি মিহলাই দিছোঁ বেলেগকৈ আমি আকৌ পানী নাই দিয়া সেইখিনি পানীয়ে ইয়াত দি দিছোঁ আৰু হাই ফ্লেমত ৰাখি দিছোঁ এইখিনি উতলিবলৈ আৰম্ভ কৰিছে তাৰপিছত আমি লো ফ্লেমত ৰাখিম আৰু পানীখিনি শুকাই যোৱালৈকে লৰাই থাকিম এয়া চাওক পানীখিনি শুকাই আহিছে ইতিমধ্যে আমাৰ বামলাখিনি তৈয়াৰ কৰা হৈ গৈছে আৰু আমি গেছ অফ কৰি দিছোঁ এয়া চাওক আজি আমাৰ টেষ্টি বামলা ভাতৰ সৈতে খাম এতিয়া আপোনালোকে চাই কেনেকুৱা পালে জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশা ৰাখিলোঁ ধন্যবাদ